Hello everyone. আজি মই মন্দিৰত থাকি আপোনালোকৰ কাৰণে ৰেমেডি এটা লৈ আহিছোঁ। আপোনালোকৰ ঘৰখনত যদি নেগেটিভিটিবোৰ বহুত থকা যেন লাগিছে বা ঘৰখনত অশান্তি হৈ আছে, সুখ সমৃদ্ধিবিলাক নোহোৱা হৈছে, নিজৰ মানুহৰ মাজতে সম্পৰ্কবিলাক বেয়া হৈ আহিব ধৰিছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব? ঘৰখনত সদায় ৰক্সলেৰে মোচা কৰিব। সদায় ঘৰটো ৰক্সলেৰে মুচিব। ঘৰৰ মেইন দৰজাৰ সন্মুখত স্বস্তিক চিহ্নটো সেন্দুৰেৰে আঁকি থ'ব। আৰু সদায় পুৱা গধূলি ধূপচাকি জ্বলাব আৰু ধূনাত কফুৰ দি ধূনা গধূলি জ্বলাব। আৰু লগতে আপোনালোকৰ যদি এনেও ভাল লগা নাই, কিবা তেনেকুৱা যেন অনুভৱ হৈ আছে, ওম ধ্বনিটো পুৱা গধূলি বজাই থৈ দিব। মোবাইলত হ'লেও বজাই থৈ দিব। তেতিয়া চাব আপোনালোকৰ মনবোৰ বহুত ভাল হৈ গৈছে আৰু অশান্তিবোৰ দূৰ হৈছে। এনেকৈ কৰি চাবচোন কেইদিনমান, চাব আপোনালোকৰ বহুতেই ভাল লগা হৈ গৈছে। এনেকুৱা ৰেমেডিবোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।